প্ৰতি তুমি homipekhu। তেওঁ ঠিক শিল নহয়, কিন্তু শিলৰ দৰে কিবা এটা, যাক মূৰ্তিৰ ৰূপ দিব নোৱাৰি বা যাক উজুটিয়াই ছিঙিব নোৱাৰি নখ। সাধুটোৰ আৰম্ভণি ঠিকেই আছিল। দুহাতত সপোনটো খামুচি ধৰোঁতে তেওঁৰ উশাহটো ফাগুনেই আছিল। নাকৰ পাখি দুটাও ঘামিছিল। এজনী চেঙেলীয়ে তেওঁৰ তেজৰ পুখুৰীটোত খলকনি তুলিছিল। কোনে কাক দোষ দিব পাৰে, নিজে নগলা মেলি নিদিলে? খৰাং নদীখনৰ বুকুত কোনে হাউন মাতে? ৰঙা ভালপোৱা মানুহবোৰ জটিল ৰসায়ন। ৰঙা জীৱনৰ নিচান। ৰঙা মানে জুই, ৰঙা কামনাৰ গোন্ধ। আকৌ ৰঙাই তেজৰ প্ৰথম পৰিচয়। লাজৰ ৰাতিপাত, সেউতাৰ দুপৰীয়া। সেয়া ধুমুহা দিনৰ কথা আছিল। চকুত নৈ গজাৰ ঋতু। তেতিয়া তেওঁ হাঁহি বুলি বাৰীত গজাইছিল হুমুনিয়া। মাছৰ বাবে প্ৰয়োজন পানীতেই শেষ হ'ব পাৰে, সেয়া বেলেগ কথা। কিন্তু সপোন ৰচিব জনা জীৱবোৰ চাৰিত্ৰিকভাৱে উভচৰ আৰু বহুভুজী। এয়া তেওঁৰ গৱেষণাৰ ফচল। দুটা হাইড্ৰজেন আৰু এটা অক্সিজেনৰ মৌল পালেই তেওঁ জীৱনৰ সাধু এটা আৰম্ভ কৰিব পাৰে। কিন্তু মুখত তেওঁ হাঁহি এটা অনবৰতে পিন্ধি থাকে। নহ'লে যশোদা হৈ কোনে বা ব্ৰহ্মাণ্ডৰ ঠিকনা বিচাৰে? এতিয়া অভিকেন্দ্ৰত কম্পন নাই, আছে নীৰৱতাৰ অভিনয়। পিঁয়াজ চকলিয়ালে চকুলো সৰিবই। তুমি যিমানেই শিল নোহোৱা কিয়, মোৰ হেঁপাহৰ জীৱাশ্মই তোমাক জীৱনৰ সাধুৱেই শুনাব।